হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰলৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব। প্ৰশ্ন: কামৰূপ শাসনাৱলী আৰু প্ৰাচ্য শাসনাৱলী সম্পৰ্কে পৰিচয়মূলক টোকা লিখক। কামৰূপ শাসনাৱলী। পদ্মনাথ ভট্টাচাৰ্য সংকলিত কামৰূপ শাসনাৱলীৰ ভূমিকাত কামৰূপ ৰাজাৱলী বুলি এটি বহল আলোচনা পোৱা যায়। এই আলোচনাত কামৰূপ নামটো পূৰ্বতে প্ৰাগজ্যোতিষ বুলি উল্লেখ থকাৰ কথা বৰ্ণনা কৰি মহাভাৰত ৰামায়ণৰ সময়তো যে প্ৰাগজ্যোতিষ নামহে আছিল সেই বিষয়ে আলোচনা আগবঢ়াইছে। ইতিহাসৰ পৰা নানা প্ৰমাণসহ উদ্ধৃতি দি ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষসকলৰ এখন তালিকা তাত সংলগ্ন কৰিছে। চতুৰ্থ শতিকাৰ মধ্যভাগৰ পৰা সপ্তম শতিকাৰ পূৰ্বাৰ্ধলৈকে পুষ্য বৰ্মাৰ পৰা ভাস্কৰ বৰ্মালৈকে ৰজাসকলৰ বংশাৱলী ইয়াত সন্নিৱিষ্ট হোৱা দেখা যায়। প্ৰত্যক্ষভাৱে এই ৰাজ বংশাৱলীৰ সাহিত্যিক প্ৰমূল্য নাই যদিও ঐতিহাসিক গুৰুত্ব যথেষ্ট আছে। কাৰণ এই লেখসমূহেই হৈছে উত্তৰকালৰ সাহিত্য সংস্কৃতিৰ ভেটিস্বৰূপ। কামৰূপ শাসনাৱলীত ভাস্কৰ বৰ্মাৰ তাম্ৰশাসন, হৰ্ষ বৰ্মাৰ তাম্ৰশাসন, বনমাল বৰ্মাৰ তাম্ৰশাসন, ৰত্নপালৰ প্ৰথম তাম্ৰশাসন, দ্বিতীয় তাম্ৰশাসন, ইন্দ্ৰপালৰ প্ৰথম তাম্ৰশাসন, ইন্দ্ৰপালৰ দ্বিতীয় তাম্ৰশাসন, ধৰ্মপালৰ প্ৰথম তাম্ৰশাসন, ধৰ্মপালৰ দ্বিতীয় তাম্ৰশাসন এই আটাইকেইখন শাসনৰ আলোচনা, পাঠ, অনুবাদ আৰু অতিৰিক্ত আলোচনা সন্নিৱিষ্ট হৈছে। এই শাসনাৱলীৰ প্ৰত্যেকৰে লিপি হিচাপে নামকৰণ কৰা হৈছে ক্ৰমে নিধনপুৰ লিপি, হাইয়ুংথুল লিপি, তেজপুৰ তাম্ৰশাসনৰ লিপি, নগাঁও লিপি, বৰগাঁও লিপি, শুয়ালকুছি লিপি, গুৱাহাটী লিপি, গুইয়াকুছি লিপি, শুভঙ্কৰ পাঠক লিপি আৰু পুষ্পভদ্ৰা লিপি। প্ৰাচ্য শাসনাৱলী। পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদৰ কামৰূপ শাসনাৱলীৰ আৰ্হিৰে পুষ্য বৰ্মা, শালস্তম্ভ আৰু ধৰ্মপাল বংশৰ ৰজাসকলৰ ৰাজত্বৰ অৱসানৰ পিছৰ যুগৰ তাম্ৰশাসন, প্ৰস্তৰ শাসন আৰু আন আন লেখসমূহ একত্ৰ কৰি প্ৰকাশ কৰাৰ মানসেৰেই প্ৰাচ্য শাসনাৱলীৰ সৃষ্টি। এই শাসনাৱলীত ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তত চলিত ৰাজ্য শাসন আৰু ৰাজনীতি, ন্যায়বিচাৰ, ৰাজত্ব শাসন, কৰাৰোপণ ব্যৱস্থা, শাসকসকলৰ ধৰ্ম সংক্ৰান্ত নীতি আৰু শাসন আদি সন্নিৱিষ্ট হোৱা পোৱা যায়। ইয়াত সন্নিৱিষ্ট বহুকেইখনফলিত গড়খাৱৈ দুৰ্গ, পৰীক্ষা মন্দিৰ আদি নিৰ্মাণৰ ইতিহাস, যুদ্ধৰ ইতিহাস, মানুহ বেচা-কিনাৰ প্ৰমাণ, দৌল দেৱালয়, মন্দিৰ, সত্ৰ আদিত অখণ্ড প্ৰদীপৰ বাবে প্ৰয়োগ হোৱা যাৱতীয় মানুহ, তেল, দীপ ইত্যাদিৰ বৰ্ণনা পোৱা যায়। প্ৰাচ্য শাসনাৱলীত কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলি শক ১১২৭ পৰা মৰঙীৰ দেৱীঘৰৰ তামৰ ফলি ১৭০৫ শকলৈকে প্ৰায় ১৬০খনমান ফলিৰ পাত পোৱা যায়। বিভিন্ন বিষয়, বিভিন্ন শৈলী আৰু বিভিন্ন ধাতু বা শিলত খোদিত হ'লেও ইয়াৰ ঐতিহাসিক মূল্যৰ উপৰি সাহিত্যিক মূল্য বিশেষকৈ অসমীয়া লিপিৰ আলোচনাত এক বিশেষ ভূমিকা আছে। নিৰ্দিষ্ট কৰা পাঠৰ বিষয় প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ হোৱা হেতুকে এই আলোচনাত দ্বাদশ শতিকালৈকে বা তাৰ আগৰ ফলি বিলাকহে গ্ৰহণ কৰিব পৰা যাব। আজিৰ প্ৰশ্নোত্তৰটো ইমানেই আছিল। ধন্যবাদ।